সুপ্ৰভাত বন্ধু বান্ধৱীসকল, বৰী ব্লগছ বঙালমৰালে আপোনালোক আটাইকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি সৰু সাধু লৈ আহিছোঁ। সাধুটিৰ নাম হ'ল বুধিয়ক ভেড়া ছাগলী। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহকচোন আমি সাধুটিৰ মাজলৈ যাওঁ। বুধিয়ক ভেড়া ছাগলী। এজন খেতিয়কৰ ভেড়া ছাগলীবোৰক দুটা হিংস্ৰ কুকুৰে পহৰা দি আছিল। বনৰ কুকুৰ নেচীয়া বাঘ আৰু শিয়ালবোৰে ভেড়া ছাগলীবোৰক আক্ৰমণ কৰিবলৈ উদ্যত হৈ আছিল। কিন্তু সিহঁতে সেই শক্তিশালী কুকুৰকেইটাৰ ভয়তে একো কৰিব পৰা নাছিল। এদিন সকলোবোৰ ভেড়া ছাগলী ওচৰৰে হাবি এখনত চৰিবলৈ গ'ল। এবাৰ এটি ভেড়া পোৱালি দলটোৰ পৰা এৰা খালে। সি তাৰ পথ হেৰুৱালে। এটি শিয়ালে তাক দেখিলে। ভোকাতুৰ শিয়ালটো ভেড়া ছাগলীটোক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। ভেড়া পোৱালিটোৱে শিয়ালটোক দেখি ভয় খালে। তথাপি সি সাহস গোটাই শিয়ালটোক ক'লে, মহাশয়, আপুনি মোক খাব পাৰিব, কিন্তু মোৰ একমাত্ৰ ইচ্ছা হ'ল আপোনাৰ গীতৰ তালে তালে নচা। অনুগ্ৰহ কৰি আপুনি মোৰ বাবে এটা গীত গাবনে? শিয়ালটোৱে আনন্দ মনে ডাঙৰকৈ গীত গোৱা আৰম্ভ কৰিলে। ভেড়া ছাগলীৰ পহৰাদাৰী কুকুৰকেইটাই শিয়ালে গীত গোৱা শুনিছিল। তৎক্ষণাত সিহঁতে সেই ঠাইখনলৈ দৌৰি আহিল আৰু শিয়ালটোৰ ওপৰত জঁপিয়াই পৰিল। শিয়ালটোৱে ভেড়া ছাগলীটোৰ কথা পাহৰি গ'ল আৰু দৌৰি পলাল। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, এয়াই আছিলে আজিৰ ৰাতিপুৱাৰ সাধু। আৰু সাধুটি শুনি যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।